हेलो एभ्रिवान কি খবৰ আপোনালোকৰ পাৰি সিল্ক ইউটিউব চেনেলত আপোনালোকক পুনৰ স্বাগতম জনাইছো চাবচোন আজি আমি লৈ আহিছো পদ্মিনীৰ জোৰা বহুত ধুনিয়া হয় আৰু লগতে থাকিব নুনি কটন এইবিলাক চাব কালাৰ কম্বিনেশন বহুত ধুনিয়া আহিছে ষ্টেপল কটন থাকিব এইবিলাক চাব ষ্টেপল কটনৰ জোৰা আহিছে আৰু লগতে থাকিব কটন কেঁচাপাত এইবিলাক চাব কালাৰ কম্বিনেশন যে এবাৰ ইমান ধুনিয়া ধুনিয়া আহিছে আপোনালোকে চাই থাকিব আৰু এইবিলাক থাকিব ওয়াশ কটনৰ বহুত ধুনিয়া ধুনিয়া কালেকশন আহি গৈছে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি আমাৰ ভিডিও আপোনালোকে নতুনকৈ চাইছে তেনেহলে আমাৰ চেনেলত লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলে আমাৰ ভিডিও নতুনকৈ চাইছে তেওঁলোকে আমাৰ চেনেলত সাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ নতুন নতুন ভিডিও পাই থাকে আৰু আমাৰ এড্ৰেছ হৈছে টিৱাৰী কমপ্লেক্স ফাৰ্ষ্ট ফ্লোৰ মৰিগাঁও ৰোড চেক ৰোড আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো কালেকশনটো লৈ আহিছো চাবচোন পদ্মিনী কটনৰ জোৰা ফাৰ্স্ট কালাৰটো আছে একদম পাউডাৰ পিংক কালাৰত কালাৰ কম্বিনেশন আপোনালোকে চাব এইখন থাকিব সাদৰ এটো থাকিব আসলৰ ডিজাইনটো গুণাটো থাকিব কপাৰ গুণাত পিংক আৰু অৰেঞ্জ মিনাটো কৰা এটো থাকিব বডি ৱৰ্কটো ফ্লাৱাৰ মোটিফত থাকিব আৰু একিটা থাকিব সাইডৰ প্ৰতি মিহিকে ৱৰ্কটো কৰা হৈছে মেখেলাখন এতিয়া দেখাইছো এখন থাকিব মেখেলাখনো আপোনালোকে আঠু ওপৰলৈ ৱৰ্কটো কৰা পাব এইখন দেখিছেনে মেখেলাখন আৰু ব্লাউজৰ পিছটো আপোনালোকে সেমি ৱৰ্কত পাব আৰু কাপোৰটো যে বহুত ধুনিয়া সফট হয় আপোনালোকে যেতিয়া হাতত পাব তেতিয়া গম পাব যে কাপোৰটো যে বহুত ধুনিয়া আৰু কম মূল্যত বহুত ধুনিয়া কাপোৰজোৰ এই কালাৰটো থাকিব ব্ল্যাক কালাৰত ৰেড ইয়েলো আৰু গুণাটো থাকিব কপাৰ গুণা এটো থাকিব আসলৰ ডিজাইনটো বডি ৱৰ্কটো ফ্লাৱাৰ মোটিফত পাব আৰু একিটা থাকিব সাইডৰ প্ৰতি মিহিকে ৱৰ্কটো কৰা হৈছে মেখেলাখন এতিয়া দেখাইছো এখন থাকিব মেখেলাখনো আঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে এইখন থাকিব মেখেলা আৰু এটো থাকিব ব্লাউজৰ পিছটো পাব সেমি ৱৰ্কত নেক্সট এটা জোৰা দেখাইছো কালাৰটো থাকিব মেৰুন কালাৰত সৰি এটো ৰেড হ'ব কালাৰটো এটো থাকিব আসলৰ ডিজাইনটো বডি ৱৰ্কটো ফ্লাৱাৰ মোটিফত পাব এটো থাকিব বডি ৱৰ্ক আৰু একেটা থাকিব সাইডৰ প্ৰতিটো মিহিকে ৱৰ্কটো কৰা পাব আৰু এখন থাকিব মেখেলাখনো চাব আঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে ফ্লাৱাৰত এইটো দেখিছেনে মেখেলাখন আৰু এটো থাকিব ব্লাউজৰ পিছটো পাব আপোনালোকে সেমি ৱৰ্কত নেক্সট এটা জোৰা দেখাইছো কালাৰটো চাব স্কাই ব্লু কালাৰত পাব নেভি ব্লুত ৱৰ্কটো কৰা হৈছে সিলভাৰ গুণাত আৰু পিচত থাকিব এটো থাকিব আসলৰ ডিজাইনটো এটো থাকিব বডি ৱৰ্ক একিটা থাকিব সাইডৰ প্ৰতি কালাৰ কম্বিনেশন দেখিছে আপোনালোকে কাপোৰ কেজোৰ বহুত ধুনিয়া হয় এখন থাকিব মেখেলাখনো চাব আঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে আৰু এইটো থাকিব ব্লাউজৰ পিছটো পাব সেমি ৱৰ্কত নেক্সট এটা জোৰা দেখাইছো কালাৰটো থাকিব ইয়েলো কালাৰত অৰেঞ্জ আৰু পাৰ্পলত ৱৰ্কটো কৰা হৈছে এইটো থাকিব আসলৰ ডিজাইনটো এইটো থাকিব বডি ৱৰ্ক এইকিটা থাকিব সাইডৰ প্ৰতি মেখেলাখন এতিয়া দেখাইছো এখন থাকিব মেখেলাখনো আঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে এইটো থাকিব ব্লাউজৰ পিছটো পাব আপোনালোকে সেমি ৱৰ্কত নেক্সট এটা জোৰা দেখাইছো লাষ্ট এটা পিস কালাৰটো চাবচোন গ্ৰীন কালাৰত ৱৰ্কটো কৰা হৈছে লাইট গ্ৰীন কালাৰ হ'ব মিন্ট গ্ৰীন টাইপ এটো থাকিব আসলৰ ডিজাইনটো ৰাণী পিংকত ৱৰ্কটো কৰা হৈছে বডি ৱৰ্কটো ফ্লাৱাৰ মোটিফত পাব আৰু একিটা থাকিব সাইডৰ প্ৰতি মিহিকে ৱৰ্কটো কৰা আৰু মেখেলাখন চাবচোন এখন থাকিব মেখেলাখনো আঠু ওপৰলৈ ৱৰ্কটো কৰা হৈছে ব্লাউজৰ পিছ এতিয়া দেখাইছো এইটো থাকিব ব্লাউজৰ পিছটো পাব আপোনালোকে সেমি ৱৰ্কত আপোনালোকৰ কেনেকুৱা লাগিছে আমাক জনাব কমেন্ট বক্সত আৰু যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰি পঠিয়াব আহক আমি এতিয়া নেক্সট কালেকশনটো দেখাও দেখাইছো ওয়াশ কটনৰ জোৰা ফাৰ্স্ট কালাৰটো আছে শাৰ্প ব্লু কালাৰত কালাৰটো থাকিব মাল্টি কালাৰ ৱৰ্কটো কৰা এইখন থাকিব সাদৰ এটো থাকিব আসলৰ ডিজাইনটো পিংকত ব্লু ইয়েলোত ৱৰ্কটো কৰা হৈছে বডি ৱৰ্কটো মই দেখাইছো এটো থাকিব বডি ৱৰ্কটো মেখেলাখন এতিয়া দেখাইছো এইখন থাকিব মেখেলা এই জোৰাটো আপোনালোকে মাল্টি কালাৰ ৱৰ্কটো কৰা পাব এখন থাকিব মেখেলা আৰু এইকিটা থাকিব সাইডৰ প্ৰতি ব্লাউজৰ পিছত পাব সিম্পল এটা পাৰি নেক্সট এটা জোৰা দেখাইছো কালাৰটো চাবচোন বহুত ধুনিয়া হয় কালাৰটো এটো থাকিব আসলৰ ডিজাইনটো কালাৰ কম্বিনেশন দেখিছে আপোনালোকে ৰয়্যাল ব্লুত ইয়েলো আৰু হোৱাইটত ৱৰ্কটো কৰা হৈছে এটো থাকিব বডি ৱৰ্ক মেখেলাখন এতিয়া দেখাইছো এখন থাকিব মেখেলাখনো চাব 3 লাইনৰ বুটা পাব আৰু একিটা থাকিব সাইডৰ প্ৰতি ব্লাউজৰ পিছত পাব সিম্পল এটা পাৰি নেক্সট এটা জোৰা দেখাইছো কালাৰটো থাকিব পিংক কালাৰত গ্ৰীন
নেভি ব্লু আৰু য়েল্লো ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব আঁচলৰ ডিজাইনটো, গছবুটাত ৱৰ্কটো কৰা হৈ আছে। এইটো থাকিব বডি ৱৰ্ক। মেখেলাখন এতিয়া দেখাইছোঁ, এখন থাকিব মেখেলা। মেখেলাখনতো আপোনালোকে 3 লাইনৰ বুটাই পাব আৰু চাইডৰ পটিকেইটা এতিয়া দেখাইছোঁ, এইকেইটা থাকিব চাইডৰ পটি, গ্ৰীণত ৱৰ্কটো কৰা হৈছে। ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাইছোঁ, কালাৰটো চাবচোন। এইটো থাকিব আঁচলৰ ডিজাইনটো, ৰেডত নেভি ব্লু ৱৰ্কটো কৰা হৈছে। বডি ৱৰ্কটো চাব বহুত ধুনীয়া হয়, ফ্লাৱাৰ মটিফত থাকিব। এইখন থাকিব মেখেলা। মেখেলাখনৰ 3 লাইনৰ বুটা পাব আৰু এইকেইটা থাকিব চাইডৰ পটি, ৰেডত ৱৰ্কটো কৰা হৈছে। ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাইছোঁ, কালাৰটো থাকিব পিংক কালাৰত। এইখন থাকিব চাদৰ। এইটো থাকিব আঁচলৰ ডিজাইনটো, য়েল্লোত ব্লু মিনাটো কৰা হৈছে। এইটো থাকিব বডি ৱৰ্কটো, সৰু সৰু মিহি ফুলত পাব। আৰু মেখেলাখন এতিয়া দেখাইছোঁ, এইখন থাকিব মেখেলা। মেখেলাখন পাব এই যোৰাটোত আপোনালোকে ব্ৰকেটত। এইখন দেখিছেনে, মেখেলাখন ব্ৰকেটত আছে। এইকেইটা থাকিব চাইডৰ পটি, ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাইছোঁ, কালাৰটো থাকিব য়েল্লো কালাৰত, ৰেড আৰু হোৱাইট কম্বিনেশ্যনৰ হ'ব। এইখন থাকিব চাদৰ। এইটো থাকিব আঁচলৰ ডিজাইনটো, ৰেডত হোৱাইট মিনাটো কৰাৰ বাবে বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আৰু বহুত ধুনীয়া উজ্জ্বল লাগিছে। এইটো থাকিব বডি ৱৰ্কটো, বডি ৱৰ্কটো ফ্লাৱাৰ মটিফত পাব। মেখেলাখন এতিয়া দেখাইছোঁ, এইখন থাকিব মেখেলা। মেখেলাখন পাব আপোনালোকে ব্ৰকেটত, চাবচোন। এইখন থাকিব মেখেলা। মেখেলাখন আপোনালোকে ব্ৰকেটত পাব আৰু চাইডৰ পটি দেখাইছোঁ, এইকেইটা থাকিব চাইডৰ পটি, ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাইছোঁ, লাষ্ট এটা পিচ। কালাৰটো থাকিব লাইট গ্ৰীণ কালাৰত আছে, ৰেড আৰু য়েল্লো কম্বিনেশ্যনৰ হ'ব। এইটো থাকিব আঁচলৰ ডিজাইনটো, বডি ৱৰ্কটো আপোনালোকে সৰু সৰু মিহি ফুলতে পাব। মেখেলাখন এতিয়া দেখাইছোঁ, এইখন থাকিব মেখেলা। মেখেলাখন আপোনালোকে ব্ৰকেটত পাব। এই যোৰাটোতো ছেইম ডিজাইনত হ'ব ব্ৰকেট আৰু চাইডৰ পটি দেখাইছোঁ, এইকেইটা থাকিব চাইডৰ পটি, ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত। আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এই স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি পঠিয়াব। আহক আমি এতিয়া নেক্সট কালেকশ্যনটো দেখাওঁ। নেক্সট এটা কালেকশ্যন লৈ আহিছোঁ, চাবচোন। প্ৰিমিয়াম ষ্টেপুল কটন চিল্কৰ যোৰা। কালাৰটো আছে ৰেড কালাৰত, ঘিচা ৱৰ্কত আছে। এইটো থাকিব আঁচলৰ ডিজাইনটো, মগৰ ডিজাইনত পাব। বডি ৱৰ্কটো মই দেখাইছোঁ, চাদৰখন দহি কৰাই হৈ আছে, পকুৱাটো থাকিব। এইটো থাকিব বডি ৱৰ্কটো। বডি ৱৰ্কটোত আপোনালোকে মগৰ ডিজাইনতে পাব। মেখেলাখন এতিয়া দেখাইছোঁ, এইখন থাকিব মেখেলাখন। এইখন থাকিব মেখেলা। এইকেইটা থাকিব চাইডৰ পটি, ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। চাইডৰ পটিৰ যে বহুত ধুনীয়া মিহিকৈ ৱৰ্কটো কৰা হৈ আছে। নেক্সট এটা কালাৰ দেখাইছোঁ, কালাৰটো চাবচোন, ব্লেক কালাৰত আছে। এইটো থাকিব আঁচলৰ ডিজাইনটো, মগৰ ডিজাইনত পাব, ছেইম ডিজাইনতে হ'ব। বডি ৱৰ্কটো সৰু সৰু মগৰ ডিজাইনত পাব। এইটো থাকিব বডি ৱৰ্ক। এইখন থাকিব মেখেলাখন। এইখন থাকিব মেখেলা আৰু এইকেইটা থাকিব চাইডৰ পটি, ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাইছোঁ, কালাৰটো থাকিব গ্ৰীণ কালাৰ, হোৱাইট কম্বিনেশ্যন হ'ব। এইটো থাকিব আঁচলৰ ডিজাইনটো, মগৰ ডিজাইনতে পাব। ডিজাইন ছেইম হ'ব এই যোৰাকেইটা। এইটো থাকিব বডি ৱৰ্কটো, সৰু সৰু মগৰ ডিজাইনত আছে। মেখেলাখন এতিয়া দেখাইছোঁ, এইখন থাকিব মেখেলাখন। এইখন থাকিব মেখেলা। চাইডৰ পটিকেইটা এতিয়া দেখাইছোঁ, এইকেইটা থাকিব চাইডৰ পটি হোৱাইটত, ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাইছোঁ, কালাৰটো থাকিব ব্লেকত হোৱাইট কম্বিনেশ্যন হ'ব। মই চাদৰখন এতিয়া খুলি দেখাইছোঁ, এইখন থাকিব চাদৰখন। এইটো থাকিব আঁচলৰ ডিজাইনটো, বডি ৱৰ্কটো মই দেখাইছোঁ। এইখন থাকিব মেখেলাখন। এইখন থাকিব মেখেলা আৰু চাইডৰ পটিকেইটা এতিয়া দেখাইছোঁ। এইকেইটা থাকিব চাইডৰ পটি, ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি। নেক্সট এটা যোৰা দেখাইছোঁ, লাষ্ট এটা পিচ। কালাৰটো আছে মাৰুণ কালাৰত, ঘিচা ৱৰ্কত কৰা। মই চাদৰখন এতিয়া খুলি দেখাইছোঁ, এইটো থাকিব আঁচলৰ ডিজাইনটো, মগত আছে। এই যোৰাটোত আকৌ চাদৰখন ৰেডি টু ৱেৰ হৈ আছে। এইটো থাকিব বডি ৱৰ্কটো। মেখেলাখন এতিয়া দেখাইছোঁ, এইখন থাকিব মেখেলা। এই যোৰাটোত ফুল বডি
এই যোৰাটোত আপোনালোকে ফুল ৰেডি টু ৱেৰ পাব মেখেলাও ৰেডি হৈ আছে এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি পঠিয়াব এতিয়া চাবচোন আপোনালোকে নুনি কটনৰ যোৰা লৈ আহিছোঁ ফাৰ্ষ্ট কালাৰটোৱে থাকিব ৰেড কালাৰত একদম বেবি পিংক কালাৰ ৱৰ্কটো কৰা হৈ আছে আৰু ৰেড কম্বিনেশ্যনৰ হ'ব এইটো দেখিছেনে আঁচলটো ইমান ধুনীয়া নতুন ডিজাইনত পাব আৰু বডি ৱৰ্কটো থাকিব এইটো ফ্লাৱাৰ মটিফত পাব কালাৰ কম্বিনেশ্যন আপোনালোকে দেখিছে বহুত ধুনীয়া হয় কাপোৰযোৰ মেখেলাখন এতিয়া দেখাই আছোঁ এখন থাকিব মেখেলাখন আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব এইখন দেখিছেনে আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি নেক্সট এটা যোৰা দেখাই আছোঁ কালাৰটো চাবচোন বহুত ধুনীয়া আৰু আনকমন হয় কালাৰটো কালাৰ কম্বিনেশ্যন থাকিব মাৰুন আৰু য়েল্লোত এইখন থাকিব চাদৰখন এইটো থাকিব আঁচলৰ ডিজাইনটো মাৰুনত য়েল্লো ৱৰ্কটো কৰা হৈ আছে বডি ৱৰ্কটো চাব এইটো থাকিব বডি ৱৰ্কটো ফ্লাৱাৰ মটিফত পাব কালাৰ কম্বিনেশ্যন দেখিছেনে মোৰ কিন্তু এই যোৰাটো যে ইমান ধুনীয়া লাগিছে মেখেলাখন এতিয়া দেখাইছোঁ এখন থাকিব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি নেক্সট এটা যোৰা দেখাই আছোঁ কালাৰটো চাবচোন একদম পাউডাৰ পিংক কালাৰত হ'ব কালাৰটো কপাৰত ৱৰ্কটো কৰা হৈ আছে আৰু হোৱাইট খুটাৰ কাম এইটো থাকিব আঁচলৰ ডিজাইনটো বডি ৱৰ্কটো ফ্লাৱাৰ মটিফত পাব মেখেলাখন এতিয়া দেখাইছোঁ এখন থাকিব মেখেলাখন যিসকলে লাইট কালাৰ ভাল পায় তেওঁলোকে এই যোৰাটো ল'ব পাৰিব আৰু বহুত ধুনীয়া হয় নুনি কটন আপোনালোকে জানেই বহুত ধুনীয়া গৰমত পিন্ধিবৰ বাবেও ছফ্ট হয় এইখন থাকিব মেখেলা আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি নেক্সট এটা যোৰা দেখাইছোঁ কালাৰটো চাবচোন ৰাণী পিংক আৰু হোৱাইটত ৱৰ্কটো কৰা পাব এইটো থাকিব আঁচলৰ ডিজাইনটো বডি ৱৰ্কটো ফ্লাৱাৰ মটিফত পাব কালাৰ কম্বিনেশ্যন দেখিছে বহুত ধুনীয়া হয় মেখেলাখন এতিয়া দেখাইছোঁ এইখন থাকিব মেখেলাখনো আপোনালোকে আঁঠু ওপৰলৈ ৱৰ্কটো কৰা পাব এইখন থাকিব মেখেলা ছাইডৰ পটিকেইটা এতিয়া দেখাইছোঁ এইকেইটা থাকিব ছাইডৰ পটি ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি নেক্সট এটা যোৰা দেখাই আছোঁ চাবচোন আগৰ যোৰাটোত ছেইম আগৰ যোৰাটোত য়েল্লো আছিলে ৱৰ্কটো কৰা আৰু এই যোৰাটো থাকিব মাৰুন আৰু পিংক কম্বিনেশ্যন এইটো থাকিব আঁচলৰ ডিজাইনটো বডি ৱৰ্কটো আপোনালোকে ফ্লাৱাৰ মটিফত পাব মেখেলাখন এতিয়া দেখাইছোঁ এইখন থাকিব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে চাবচোন মই খুলি দেখাইছোঁ মেখেলাখন এইখন থাকিব মেখেলা আৰু এইকেইটা থাকিব ছাইডৰ প্ৰতি ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি নেক্সট এটা যোৰা দেখাই আছোঁ লাষ্ট এটা পিচ কালাৰটো চাব এইবাৰ যে যোনকেইটা নুনি কটন আহিছে বহুত আনকমন কালাৰত আহিছে এইটো থাকিব আঁচলৰ ডিজাইনটো পিংকত ৱৰ্কটো কৰা হৈ আছে এইটো থাকিব বডি ৱৰ্ক ফ্লাৱাৰ মটিফত পাব মেখেলাখন এতিয়া দেখাইছোঁ এইখন থাকিব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে ছাইডৰ পটিকেইটা এতিয়া দেখাইছোঁ এইকেইটা থাকিব ছাইডৰ পটি ব্লাউজৰ পিছত পাব চিম্পল এটা পাৰি আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি পঠিয়াব আহক আমি এতিয়া নেক্সট কালেকশ্যনটো দেখাওঁ এতিয়া দেখাইছোঁ লাষ্ট এটা কালেকশ্যন কটন কেঁচা পাটৰ ফাৰ্ষ্ট কালাৰটো আছে ৰাণী পিংক কালাৰত চি গ্ৰীণ আৰু য়েল্লো কম্বিনেশ্যনৰ হ'ব মই চাদৰখন এতিয়া খুলি দেখাইছোঁ এইখন থাকিব চাদৰ এইটো থাকিব আঁচলৰ ডিজাইনটো বডি ৱৰ্কটো দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো ফ্লাৱাৰ মটিফত পাব আৰু চাদৰখন আপোনালোকে ৰেডি টু ৱেৰ পাব মেখেলাখন এতিয়া দেখাইছোঁ এইখন থাকিব মেখেলাখনো ৰেডি হৈ আছে আপোনালোকে এই যোৰাটোত ফুল ছেট ৰেডি টু ৱেৰ পাব এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা যোৰা দেখাইছোঁ কালাৰটো চাবচোন পাৰ্পল কালাৰত আছে চিলভাৰ আৰু মাল্টি কালাৰত কম্বিনেশ্যন হ'ব এইখন থাকিব চাদৰ এইটো থাকিব আঁচলৰ ডিজাইনটো বডি ৱৰ্কটো মই দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো ফ্লাৱাৰ মটিফত আছে চাদৰখন ৰেডি টু ৱেৰ হৈ আছে মেখেলাখন এতিয়া দেখাইছোঁ এইখন থাকিব মেখেলাখনো আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হৈ আছে কালাৰ কম্বিনেশ্যন দেখিছে আপোনালোকে বহুত ধুনীয়া আৰু মাল্টি কালাৰত হ'ব এইটো থাকিব ব্লাউজৰ পিছত পাব চিম্পল দুটা পাৰি নেক্সট এটা কালাৰ দেখাইছোঁ কালাৰটো থাকিব পিংক কালাৰত পাৰ্পল আৰু চিলভাৰ গুণাত ৱৰ্কটো কৰা এইখন থাকিব চাদৰখন মই চাদৰখন খুলি দেখাইছোঁ এইটো থাকিব আঁচলৰ ডিজাইনটো বডি ৱৰ্কটো দেখাইছোঁ এইটো থাকিব বডি ৱৰ্কটো ফ্লাৱাৰ মটিফত পাব চাদৰখনটো ৰেডি হৈয়ে আছে আৰু মেখেলাখন এতিয়া দেখাইছোঁ এইখন থাকিব মেখেলাখনো আঁঠু ওপৰতে ৱৰ্কটো কৰা হৈ আছে এইখন থাকিব মেখেলা আৰু এইটো থাকিব ব্লাউজৰ পিছত চিম্পল এটা পাৰি থাকিব নেক্সট এটা যোৰা দেখাইছোঁ ডিজাইনটো বেলেগ হ'ব মই চাদৰখন খুলি দেখাইছোঁ কালাৰটো থাকিব হোৱাইটত এইটো থাকিব আঁচলৰ ডিজাইনটো ৰেডত ৱৰ্কটো কৰা হৈ আছে বডি ৱৰ্কটো আপোনালোকে সৰু সৰু বিন্দি বুটাত পাব
চাদৰখন ৰেডি টু ৱেৰ হৈ আছে আৰু এই যোৰাটো আপোনালোকে ৰেডি টু ৱেৰ পাব। এখন থাকিব মেখেলা আৰু এইটো থাকিব ব্লাউজৰ পিছত পাব চিম্পল দুটা পাৰি। নেক্সট এটা যোৰা দেখাই আছোঁ, কালাৰটো চাবচোন। লাইট কালাৰ ৱৰ্কটো কৰা হৈ আছে, স্কাই ব্লু। এইটো থাকিব আঁচলৰ ডিজাইনটো। আঁচলত ইমান ধুনীয়া হেভিকৈ ৱৰ্কটো কৰা হৈ আছে আৰু জোনবিৰি ডিজাইনত হ'ব। এইটো থাকিব বডি ৱৰ্কটো, পিংকত ৱৰ্কটো কৰা হৈ আছে। চাদৰখন ৰেডি টু ৱেৰ হৈ আছে, মেখেলাও ৰেডি টু ৱেৰ হৈ আছে। মেখেলাখন আঁঠু ওপৰলৈ ৱৰ্কটো কৰা হ'ব ব্ৰকেটত আৰু এইটো থাকিব ব্লাউজৰ পিছত পাব চিম্পল দুটা পাৰি। নেক্সট এটা যোৰা দেখাই আছোঁ, লাষ্ট এটা পিচ। কালাৰটো থাকিব হোৱাইটত পিংক কম্বিনেশ্যন। আগৰ যোৰাটোত ৰেড কম্বিনেশ্যন আছিলে, এই যোৰাটোত থাকিব পিংক কম্বিনেশ্যন। এইটো থাকিব আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো বহুত ধুনীয়া হেভিকৈ ৱৰ্কটো কৰা হৈছে। এইটো থাকিব বডি ৱৰ্কটো। আপোনালোকে ফুল ছেট ৰেডি টু ৱেৰ পাব এই যোৰাকেইটা। এইখন থাকিব মেখেলা আৰু এইটো থাকিব ব্লাউজৰ পিছত পাব চিম্পল দুটা পাৰি। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আমাক কমেণ্ট বক্সত। আৰু যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি পঠিয়াব। আৰু যদি আপোনালোকৰ মন পচন্দৰ কাপোৰ পাইছে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি পঠিয়াব। আজিৰ কালেকশ্যন ইমানখিনি আছিলে। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে আমাৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকেও আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব, যাতে আমাৰ নতুন ভিডিঅ' পাই থাকে। আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব একদম নাপাহৰিব। নেক্সট এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।